বৰষুণৰ বতৰত কেতিয়াবা চাইছানে শিল পৰা? শিলৰ লগত বালিৰ কিমান যে খেলা। টোপালবোৰ চুই কেতিয়াবা অনুভৱ কৰিছানে? কিমান মৰম আছে তাত সনা। স্বপ্নটোৰ দুচকু মেলি দেখা পাইছানে? ডাৱৰৰ বুকুত জোনৰ টোপনি, নিয়ৰৰ কোলাত শেৱালিৰ উচুপনি। ফুলৰ বাঁহীত শুনানে পখিলাৰ গান? চৰাইৰ কাকলিত ভৰি উঠেনে তোমাৰ প্ৰাণ? দেখিছানে কোনো অনাথ শিশুৰ দুচকুত শৰতৰ কোমল আভাস? তিমিৰাচন্ন অন্ধকাৰৰ মাজতো পোহৰৰ প্ৰয়াস। কিন্তু এইবোৰ যে অবান্তৰ প্ৰশ্ন। কংক্ৰিটৰ পৃথিৱীত আমি যে একোটা সুন্দৰ ৰবট, যাৰ নাই কোনো আৱেগিক ধাৰণা। প্ৰতিটো খোজতে মাথো নিজক প্ৰতাৰণা।